हेलो एवरीवन আজি আছে নামঘৰত নাম আৰু ৰাতিলৈ ভাওনা আৰু আমি এয়া উলাই কৰি ৰেডি এয়া হৈছে মোৰ মা মানে শাশু মা আৰু এয়া দলি মানে ভন্টি এইজনী আমাৰ টিকলিজনী আমি এতিয়া নামলৈ উলাই কৰি ৰেডি আমাৰ মাজনী আহি আছে তাই পোৱাহি নাই বাৰু তাই আহিলে ফোন কৰিব আমি গুচি আহিম মানে মা গুচি আহিব আৰু তাইক লৈ যাবহি আৰু বলক এতিয়া আমাৰ লগত নামঘৰলৈ মিতালী দেৰিকে যাব বোলে তাৰপিছত আমি এজনী এজনীকে গোট খাই খাই গৈ আছোঁ আৰু আমাৰ ৰাস্তাটো চব কি ধুনীয়া লাগিছে দেখিবলৈ পুৰা পতাকা লগাইছে মই বাৰু বেক কেমেৰাৰ পৰা দেখাই দিম এয়া এইখিনিৰ পৰাই পতাকা লগাই দিছে আমাৰ পদূলিৰ পৰাই আৰু আমি এতিয়া গৈ আছোঁ মায়ে পুৰা ৰিহা চিহা লৈ গৈছে মোকো ল'ব দিছিলে মই নল'লোঁ এয়া চব একদম আজি ভকত হৈ হৈ গৈ আছে ধুতি পাঞ্জাবী গামোচা লগাই লগাই এয়া আমাৰ মিতালী দেই সিহঁতে ৰাস্তাতহে পাৰিলে আৰু গামোচা জাপিবলৈ দেই আৰু যেকি নহওক আজি 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু 2021 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকল স্বয়ং দত্ত তেখেতে দুইটা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ দুইটাতে প্ৰথম বিভাগত লেটাৰ মাৰ্ক উত্তীৰ্ণ হৈছিল টিপ্তিৰেখা মহন্ত হাইস্কুল শিক্ষান্ত তৃতীয় বিভাগ আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বিভাগ হীৰকজ্যোতি হাজৰিকা তেখেতে হাইস্কুল সন্মানীয় পুনৰ গৌৰৱ জনায় আৰু তেখেত স্বয়ং দত্ত আৰু একো খণ্ড প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সভাপতি মহোদয়ৰ পৰা প্ৰমাণ পত্ৰসমূহ গ্ৰহণ কৰিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলো অকণমান দৌৰাদৌৰি কৰিব আমাৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে টিপ্তিৰেখা মহন্ত তেখেতে এখন গামোচা আদৰণি জনাইছে যোনটি ৰাভাবাদ জনায় আৰু সভাপতি মহোদয়ৰ পৰা তেখেতৰ অভিনন্দন পত্ৰখন গ্ৰহণ কৰিব পাৰিব হাজৰিকা তেখেতক এখন গামোচা আদৰণি জনাইছে প্ৰদীপ মুকুল গৌৰৱ জনায় ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত হৈছে মিতালী মাইনাবাৰীহে আছোঁ দেই আমি এতিয়া নামঘৰৰ পৰা প্ৰসাদ খাই ক্ষীৰ আমি হাতত লৈ আহি আছোঁ ঘৰত খাম ধেৰ গৰম আৰু আমাৰ মাজনী আহি পাই গ'লি মাজনী হাই কৈ দে এতিয়া আকৌ আহি আছোঁ একদম ৰাতি ভাওনা চাবলৈ তাৰপিছত আপোনালোকে চাই থাকক আমাৰ ধুনু একদম কাৰো লগত খেল নাই অকলে অকলে মার খালি হালদির
মাৰ কিবা এটা হ'লে খালি হালধি ৰস আমি এতিয়া ঘৰ পাই গ'লোহি আৰু তাৰপিছত আকৌ যাম অলপ সময় ৰখি আকৌ এবাৰ নামঘৰত যাব লাগিব এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভাওনাৰ ভিডিঅ'টি সৈতে আহি আছোঁ আজিলৈ বাই বাই